প্ৰিয় দৰ্শক, এইখিনি কৰ্দৈ আচাৰ সকলোৱে প্ৰস্তুত কৰিব পাৰে। তথাপিও শিকাৰুসকল উপকৃত হ'ব বুলি মই কৰ্দৈ আচাৰখিনি লৈ আনিছোঁ আপোনালোকৰ মাজলৈ। কৰ্দৈ সৰু আৰু ডাঙৰ দুবিধ আছে, কিন্তু সোৱাদৰ ক্ষেত্ৰত যেতিয়া টেঙা হয় তেতিয়া কৰ্দৈ বুলি কোৱা হয় আৰু মিঠাবিলাকক ৰহদৈ বুলি কোৱা হয়। মোৰ হাতত এইখিনি টেঙা কৰ্দৈ। লমালমে লাগি পকি থকা কৰ্দৈকেইটা কেনেকুৱা লাগিছে চাওক। খাওঁ খাওঁ লাগিছেনে বাৰু? আহক এতিয়া আমি আচাৰ প্ৰস্তুত কৰোঁ। প্ৰিয় দৰ্শক, ৰূপাঞ্জলি ৰঙানৈ চেনেলটি আপুনি যদি প্ৰথমবাৰ চাইছে, এতিয়াও যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰক। ৰূপাঞ্জলি ৰঙানৈ দুটা ফেচবুক পেজ, ৰূপাঞ্জলি ৰঙানৈ ইনষ্টাগ্ৰাম লাইক কৰক, ফ'ল' কৰক। তেতিয়া আমাৰ প্ৰত্যেকটো নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিব। কৰ্দৈ আচাৰ প্ৰস্তুত কৰোঁতে প্ৰথমে এইদৰে ক্ষীৰবিলাক যদি কাটি লোৱা হয় তেতিয়াহ'লে কৰ্দৈখিনি আচাৰ খুব সোনকালে মজি যায় আৰু খাবলৈ ভাল হয়। কৰ্দৈখিনি দীঘলকৈও কাটিব পাৰে, চকলীয়াইও কাটিব পাৰে, কিন্তু মই এনেকৈ গোল গোলকৈ কাটি লৈছোঁ পইচাটোৰ নিচিনাকৈ। যদিহে তিতা ভাল পায় তেতিয়াহ'লে গুটি দিব পাৰে, তিতা যদি বেয়া পায় গুটিখিনি গুচাই দিব লাগিব। কৰ্দৈ ৰসেৰে চৰ্বত খাবলৈও খুবেই ভাল হয়। ডেছক্ৰিপশ্যনত মই কৰ্দৈ চৰ্বতৰ ভিডিঅ'ৰ লিংক দি দিম, সময় পালে চাই ল'ব পাৰিব। আচাৰৰ কাৰণে কাটি থাকোঁতে কেইটুকুৰামান নিমখ জলকীয়া লৈ যদি কৰ্দৈ খাব পাৰে খুবেই ভাল লাগে। আঘোণমহীয়া পথাৰত ধান দাই থাকোঁতে আৰু ভাল লাগে এনেকৈ খাই একেলগে দাৱনীসকলে। এতিয়া সোৱাদ অনুসৰি মই নিমখ দি দিছোঁ। কৰ্দৈখিনি মই আবেলি সময়ত কাটিছোঁ। এতিয়া নিমখ সানি গোটেই ৰাতিটো ঢাকি ৰাখিম। ইচ্ছা কৰিলে কিন্তু যদি ৰাতিপুৱা কৰ্দৈ কাটে তেতিয়াহ'লে লগে লগে ৰ'দত দি আচাৰৰ কাৰণে প্ৰস্তুত কৰিব পাৰে। পিছদিনা দেওবাৰ, বতৰো ভাল। মই এতিয়া ৰ'দলৈ লৈ আনিছোঁ। এখন চালনী ভালকৈ ধুই এনেকৈ দিছোঁ। কৰ্দৈখিনি খুব কোমল, সেইকাৰণে ৰ'দত দিওঁতে অলপ সাৱধান হ'ব লাগিব। আচাৰখিনি টেঙা জ্বলা হ'লে বেছি ভাল লাগিব খাই, সেইকাৰণে মই পকা কেঁচা জলকীয়া কেইটামানো একেলগতে ৰ'দত দিছোঁ। কৰ্দৈ ৰসখিনি আচাৰত দিলে তেল কমকৈ লাগিব, কিন্তু আমি এতিয়া ৰসখিনি খাই দিম। কৰ্দৈৰ দৰে কোমল ফল মূল যেতিয়া আচাৰ প্ৰস্তুত কৰিবলগীয়া হয় তেতিয়া মাখিৰ পৰা বচাবলৈ এনেকৈ প্লাষ্টিকৰ এখন আঁঠুৱাৰ কাপোৰ ঢাকি দিলে ভাল হয়। মই প্লাষ্টিকৰ আঁঠুৱাৰ কাপোৰ এখন ঢাকি দিছোঁ, দুইফালে ইটা লগাই দিছোঁ যাতে বতাহত উৰি নাযায়। কাউৰীয়ে যাতে মুখ নিদিয়ে সেইকাৰণে আইনাখনো ওপৰত উলিয়াই দিছোঁ আৰু এফালে ডাব কটাৰীখন দি ঢাকি দিছোঁ। ৰ'দ টান হ'লে এদিনতে কৰ্দৈ শুকাই যায়, মাজতে মাত্ৰ লুটিয়া লুটি অলপ কৰি দিব লাগিব। এতিয়া আচাৰৰ কাৰণে পাকঘৰলৈ আহিছোঁ। মছলাখিনি দেখিছেই, চফ, জিৰা, ধনিয়া, ক'লা সৰিয়হ, বগা সৰিয়হ, মেথি আৰু অকণমান জনি। ক'লা জিৰা কেইটামান ইচ্ছা কৰিলে গোটাকৈ দিব পাৰে, কিন্তু মই গোটেইখিনি মিহলাই একেলগে ভাজি মিক্সিত গুড়ি কৰি দিম। এতিয়া অলপমান ভাজি ল'ম। মছলা ভাজোঁতে গেছৰ জুই কমাই ল'ব। মছলাখিনি আচলতে সিজাকৈ ভাজিব নালাগে, কেৱল মছলাৰ গাত থকা যিখিনি মইশ্চাৰ সেইখিনি আঁতৰিবৰ কাৰণেহে ভাজি লোৱা হয়। যিখিনি টান ৰ'দত দিলেও হয়। এটা ফুৰফুৰীয়া গোন্ধ যেতিয়া বাহিৰ হ'ব তেতিয়া মছলাখিনি উলিয়াই ল'ব, বেছিকৈ ভাজিলে তিতা হৈ যাব। এটা গোন্ধ বাহিৰ হৈছে, এতিয়া মছলাখিনি উলিয়াই মই ঠাণ্ডা হ'বলৈ থৈ দিম। মছলাখিনি ঠাণ্ডা হয় মানে কেৰাহীত তেল গৰম কৰি ল'ম। যিকোনো আচাৰৰ কাৰণে সৰিয়হৰ তেলে আটাইতকৈ সোৱাদযুক্ত হয়। ইয়াত মই সোৱাদ অনুসৰি সৰিয়হৰ তেল ঢালি দিছোঁ। গেছটো একেবাৰে কমাই থৈছোঁ। তেলখিনি গৰম হয় মানে বাহিৰৰ পৰা মই কৰ্দৈখিনি লৈ আনিম। ৰ'দ যদি টান হয় তেতিয়াহ'লে এদিনতকৈও বেছি কৰ্দৈ শুকুৱাব নালাগে। মই এদিনতেই কৰ্দৈ শুকুৱাইছোঁ। এয়া চাওক, আঁঠুৱাৰ তলত থকাৰ পিছতো কৰ্দৈখিনি খুব ধুনীয়াকৈ শুকালে। ইয়াতকৈও বেছি যদি শুকায় তেতিয়াহ'লে কৰকৰীয়া হ'ব, খাবলৈ বেয়া হ'ব। তেলত ডুবাই আপুনি 4 মাহ ৰাখিলেও কোমল নহ'ব। কাৰণ কৰ্দৈ যিমান ৰসাল হ'লেও বাকলি বহুত টান হয় আৰু যদি ভিতৰৰ মঙহখিনিও শুকাই যায় তেতিয়াহ'লে খাবলৈ
অৱশ্যে বেয়া হ'ব। এতিয়া এইখিনি কৰ্দৈ খুবেই জোখত হৈ আছে। এয়া চাওক, কোমল হৈ আছে কিন্তু শুকালে। আচাৰ প্ৰস্তুত কৰোঁতে হাত দুখনৰ উপৰিও প্ৰতিপদ সামগ্ৰীয়েই শুকান হ'ব লাগিব। সেয়া অৱশ্যে যিসকলে আচাৰ প্ৰস্তুত কৰে সেইসকলে জানে। এতিয়া জলকীয়াৰ ঠাৰিবিলাক হাতেৰে গুচাই দিছোঁ। সৰু জলকীয়াবিলাক গোটাকৈ দি দিছোঁ, কিন্তু ডাঙৰ দীঘল জলকীয়াবিলাক কেঁচিৰে এনেকৈ জোখমতে টুকুৰা টুকুৰ কৰি কাটি দিছোঁ। পকা ৰঙা জলকীয়াৰ ৰং আৰু কৰ্দৈৰ ৰং খুব ধুনীয়া লাগিছে দেখিবলৈ। এয়া চাওকচোন, কাটি থাকোঁতে জলকীয়াৰ গোন্ধই মলমলাই গৈছে। সময় নাথাকিলে এইদৰে কেৱল তেলত ডুবাইও ৰাখি থ'ব পাৰি, পিছত মছলা দিব পাৰে। এতিয়া তেল গৰম হৈছে। গৰম তেলত প্ৰথমে শুকান জলকীয়া গুটিৰে সৈতে দি দিছোঁ। সোৱাদ অনুসৰি পাঁচফোৰণ অলপো দি দিছোঁ। জলকীয়াটো ক'লা হোৱাৰ পিছতেই মই গেছটো অফ কৰি দিছোঁ আৰু তেলখিনি ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। ইতিমধ্যে মছলাখিনিও চুব পৰাকৈ ঠাণ্ডা হৈ গ'ল। প্ৰথমে জলকীয়াৰ ঠাৰিখিনি গুচাই ল'ম, তাৰপিছত মই মিক্সিত মছলাখিনি বটি ল'ম। মছলা বটা 1 মিনিটৰ কাম, কিন্তু কাৰেণ্ট যদি নাথাকে বহুত দিগদাৰ হয়, সেইকাৰণে ঠাণ্ডা হোৱাৰ লগে লগে বটি লৈছোঁ। এয়া চাওক, মছলাখিনি অলপ খহটা হৈ থাকিব লাগে। এনেকৈ খুবেই ভাল লাগে খাই। খন্তেকৰ ভোজ খাওঁতা নাই। আজি মছলা বটিবলৈ বহুত সময় ৰ'বলগীয়া হ'ল কাৰেণ্টৰ কাৰণে। কৰ্দৈ আৰু জলকীয়াখিনিৰ ওপৰতে মছলাখিনি দি দিছোঁ। খুব ধুনীয়া গোন্ধাইছে মছলাখিনি। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিছোঁ। বাউলটোত এতিয়া তেলখিনি ঢালি দিছোঁ। তেলখিনি এয়া চাওক, মই আঙুলিৰে চুব পাৰিছোঁ। এনেকুৱাকৈ ঠাণ্ডা হ'ব লাগিব, কিন্তু একেবাৰে ঠাণ্ডা হোৱাতকৈও এইদৰে অলপ কুহুমীয়া হৈ থাকিলে বেছি ভাল হয়। মছলাখিনি খুন্দাৰ পিছত উলিয়াওঁতে যিটো গোন্ধ বাহিৰ হৈছিল, তাতোকৈও এতিয়া আৰু বেছি ধুনীয়া গোন্ধাইছে, কাৰণ মিঠাতেলখিনি ইয়াতে পৰি গ'ল। এতিয়া খুব ধুনীয়াকৈ মিহলাই দিছোঁ। কৰ্দৈ বতৰৰ ফল, কেঁচাকৈ খাব পাৰিলেও খুবেই ভাল। এইদৰে যদি আচাৰ প্ৰস্তুত কৰি থয় তেতিয়াহ'লে বছৰটোলৈ খাব পাৰে। শুকান বটল এটাত মই এতিয়া কৰ্দৈখিনি ভৰাই দিম। আচাৰখিনি মোৰ যথেষ্ট কম হ'ল, কিন্তু পিছত আৰু আচাৰ প্ৰস্তুত কৰি বৈয়ামত ভৰাই দিব পাৰিম। যিসকলে আচাৰ প্ৰস্তুত কৰি থাকে সেইসকলৰ কাৰণে একো অসুবিধা নহয়। পিছত আকৌ আচাৰ প্ৰস্তুত কৰি বৈয়ামটো মুখলৈকে ভৰাই দিব পাৰি। কিন্তু যিসকলে নতুনকৈ আচাৰ প্ৰস্তুত কৰিছে সেইসকলে এনেধৰণৰ ৰিস্ক নোলোৱাই ভাল। একেটা বৈয়ামতে আকৌ ভৰাবলৈ গ'লে হয়তো আচাৰখিনি নষ্ট হৈ যাব পাৰে। এইখিনি আচাৰ লগে লগে খাব পাৰি যদিও মই ৰ'দ পৰা জেগাত কমেও 2 মাহলৈ থৈ দিম। যেতিয়া আচাৰখিনি মজি যাব, পুৰণি হ'ব, তেতিয়া খাবলৈ বেছি ভাল লাগিব। শিকাৰুসকলৰ প্ৰতি এটা কথা কৈ থৈ দিওঁ এইখিনিতে, আচাৰখিনি তেলত ডুবাই ৰাখিবলৈ নাপাহৰিব। যদিহে আচাৰখিনি তেলত ডুবাই ৰাখে তেতিয়াহ'লে খাবলৈও কোমল হ'ব আৰু ভেঁকুৰ নুঠে। হাতৰ অভ্যাস যেতিয়া বাঢ়ি যাব তেতিয়া তেলত নুডুবালেও আচাৰ নেভেঁকুৰে, খাবলৈও ভাল হ'ব। প্ৰিয় দৰ্শক, কৰ্দৈ আচাৰৰ ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰাৰ উপৰিও মতামত দিব বুলি আশা কৰিলোঁ। আপোনালোক কুশলে থাকক। আকৌ লগ পাম নতুন এটি ভিডিঅ'ৰে। আজিলৈ মই ৰূপাঞ্জলীয়ে বিদায় ল'লোঁ। নমস্কাৰ।